নিয়ম নীতিৰ মাজত আবদ্ধ এই নিকেতনৰ প্ৰতিটো দিনেই কঢ়িয়াই আনিছিল এক নতুনত্বৰ সংবেদ। শৈশৱৰ সোণোৱালী দিনবোৰ পাৰ কৰিছিলোঁ নিকেতনতে, আচাৰ্যৰ মাজত। বুকুত অযুত হেঁপাহ লৈ গৈছিলোঁ নিকেতনলৈ। মই কিন্তু কন্দা নাছিলোঁ। ২০-২৫জন আচাৰ্যাৰ মৰম আৰু খঙৰ আৱৰণৰ মাজতে বান্ধ খাই পৰিছিলোঁ নিকেতনৰ নিয়মাৱলীৰ মাজত। বৰ মৰমেৰে বুজাইছিল, নোৱাৰিলে মাৰিছিলোঁ। মনত পৰে আজিও আচাৰ্যাৰ সেই আৱৰণখন, যি দিছিল শক্তি, উৎসাহ, আগুৱাই যোৱাৰ প্ৰেৰণা। বৰ আপোন আছিল, এক সুখী পৰিয়াল। এতিয়াও নিকেতনত সোমোৱাৰ লগে লগে এক অজান অনুভৱ। আচাৰ্য নমস্কাৰ বাক্যশাৰী যেন এতিয়াও জিভাৰ আগত। চাওঁতে চাওঁতে বহু বছৰেই হ'লেও মনত পৰে দিয়কচোন। অতীতৰ সোণোৱালী দিনবোৰ, আপোনালোকৰ মৰম, আশীৰ্বাদবোৰ। বিদায় পৰত কি বুলি যে উচুপিম, ভাবিয়েই পোৱা নাছিলোঁ। এখন পৰিয়াল হেৰুৱাৰ দুখত নে ঘৰ এৰি যোৱাৰ দুখত। সেয়ে মই যিমান পাৰোঁ বুজাইছিলোঁ, নিজৰ পৰিয়াল আৰু ঘৰখনক জানো এৰিব পাৰি?